নগাঁও জিলাত দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনাৰ সংক্ৰমণ। আজিৰ দিনটোতে পুনৰ নগাঁৱত 106জন লোকৰ দেহত ধৰা পৰিল কোভিড-19ৰ সংক্ৰমণ। এন্টিজেন টেষ্টৰ জৰিয়তে 106গৰাকী কোভিড-19 পজিটিভ চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে। ইয়াৰে 3গৰাকীক কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে 103গৰাকী হোম কোৱাৰেণ্টাইন হৈ আছে। নগাঁৱত বৰ্তমানলৈকে 552জন লোক কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। আনহাতে আজিৰ দিনটোত কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে 70জন ব্যক্তিয়ে। ইয়াৰে 61জন হোম আইচলেশ্যনত আছিল আৰু 9জন নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ইফালে জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ চামগুৰি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰদল নিচেৰ গাঁৱৰ নিবাসী বিমল হেৰে নামৰ 52 বছৰীয়া লোকগৰাকী কালি দুপৰীয়া নিজ গৃহতে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই আজি নগাঁৱত প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, DNA নিউজ।